SANTAL চাৰ্চ ইয়াত মই একেলগে এই আদিবাসীসকলৰ লগত আজি এই প্ৰাৰ্থনাত মই উপস্থিত হ'বলৈ পাই মই খুব ভাল লাগিছে মনত আৰু প্ৰভু ঈশ্বৰে যাতে আমি প্ৰাৰ্থনা কৰাৰ নিচিনা আমাক সহায় কৰে অঞ্চলত শান্তি অঞ্চলত একতা আৰু অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰভু ঈশ্বৰে যাতে সহায় কৰে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আদিবাসীসকলৰ লগত একেলগে বেলেগ একো নাই এইখিনি কথা দেই মন্দিৰতো যায় মছজিদতো যায় তাৰমানে মই প্ৰাৰ্থনা কৰি আছোঁ মছজিদত গ'লে মই আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যে অঞ্চলত উন্নতি হওক অঞ্চলত যাতে কোনো গণ্ডগোল নহয় তাৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ আজি চাৰ্চত আহিছে আপোনালোকে দেখিছে যে চাৰ্চত মই প্ৰভু ঈশ্বৰৰ ওচৰত হেতুকে মই প্ৰাৰ্থনা কৰি থাকোঁ যে অঞ্চলত যাতে শান্তিকৈ থাকিব পাৰে অঞ্চলত যাতে উন্নতি হ'ব পাৰে অঞ্চলত যাতে একতা হৈ পেলাই থাকিব পাৰে তাৰ কাৰণেহে মই প্ৰাৰ্থনা কৰোঁ বেলেগ একো উদ্দেশ্য নাই ইয়াত আদিবাসী আছে চব জাতি জনগোষ্ঠী আছে